কবিতাৰ শিৰোনামা 4G স্পীডত জীৱন। 4G স্পীডত চলি আছে এটি ধুনীয়া জীৱন। অন্তহীন সমস্যাৰ মাজতো হাজাৰ সুখৰ অনুসন্ধান। কি খবৰৰ উত্তৰ বিন্দাস বুলি কৈ দিয়াতেই মাদকতা। সীমাহীন হাঁহিত জটিলতাই লৈছে যেন বিদায় ক্ষণিকতে। 4G স্পীডত চলি থকা জীৱনত হেঙাৰস্বৰূপ 2G কি দৰকাৰ। হাজাৰ ধুমুহাক ৰুধিব পাৰি 4G স্পীডৰ জীৱনটোৰে। আছে মৰম আছে জীৱনৰ মহৎবন্দী মানুহ। সন্মুখত গতিগোত্ৰবিহীন পথ, আস্ফালন হাজাৰ মানসিকতাৰ। সিংহদ্বাৰত পৰিবেষ্টিত ক্ষমতাৰ ত্ৰাসমান যুগৰ অলিখিত কাহিনী। 4G স্পীডৰ জীৱনৰ এয়াই বাণী। সঁচাকৈ 4G স্পীডত এটি ধুনীয়া জীৱন চলি আছে।